এভৰিৱান গুড মৰ্নিং আশা কৰোঁ আপোনালোক ভালে আছে আমাৰ ভাল আৰু আপোনালোক সকলোকে মই পল্লৱী আৰু টুকটুকে আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পাব কাৰণ আজিৰ ভিডিঅ'টো দিম মন্দিৰৰ যাম এতিয়া দুইটা ওলাই কৰি আছোঁ যাম এতিয়া আমি চিলঘাট কামাখ্যা মন্দিৰ তাতে লগৰ এজনীয়ে আজি শৰাই দিছে আৰু ভোগ আগবঢ়াইছে সিহঁতৰ বছৰি দিয়ে বোলে তো আমাকো মাতিছে দুইটা ওলাই কৰি ৰখি আছোঁ আৰু দাদা বৌহঁত আহিব সিহঁতিও ফোন কৰিছে আহিব আৰু এতিয়া ভাবিলোঁ ভিডিঅ'টো ঘৰতে আৰম্ভ কৰি দিওঁ বাকী তাত গৈ দেখাই থাকিম আৰু ন তাত গৈ দেখাই থাকিম আৰু আমি গাড়ীত যাম নে সেই স্কুটি লৈ যাম বেছি দূৰ নহয় অলপ দূৰ হয় টুক মই আৰু দাদা বৌহঁত স্কুটি লৈ যাম গাড়ীত নাযাওঁ বাৰু সেইকাৰণে ওলাই কৰি ৰখি আছোঁ আহিলে নাযাম বাকী তাত গৈ লগ পাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো আহি পাই গ'লোহি কামাখ্যা মন্দিৰ ওপৰলৈ গৈ আছোঁ মন্দিৰলৈ বাকী চাই থাকক আৰু ফাৰ্ষ্ট গৈ পাই বন্তি কেইগছ লগাই ল'লোঁ বৌ আৰু মই দুইজনীয়ে লগাই ল'লোঁ বন্তি কেইগছ কাৰণ মেইন মন্দিৰ ভাগত ভিতৰত মানে বন্তি লগাব নিদিয়ে বন্তি লগাবৰ কাৰণে ইফালে ঠাই এডোখৰ দি দিছে ইমান ধুনীয়াকৈ দি দিছে দেখিছেনে ইয়াতে জ্বলাব লাগে জ্বলাই কৰি বন্তি কেইগছ লগাই কৰি ভিতৰত সেৱা কৰিবগৈ লাগে আৰু আমি ইফালে বন্তি লগাইছোঁ বোলে টুপটুপে দৌৰা দৌৰি কৰি আছে মানে গৈ পাই তত নাই আৰু খেলাহে ধান্দা সিহঁতৰ এইফালে সিহঁতে খেলি আছে তাত আমি দুইজনীয়ে লগাই ল'লোঁ বন্তি লগাই মেলি আকৌ ভিতৰলৈ গ'লোঁ ভিতৰলৈ যাওঁতে টুপটুপক লৈ গ'লোঁ বাৰু সেৱা কৰিবলৈ কিন্তু এইজনী বৌহঁতৰে শৰাই আৰু ভোগ আগবঢ়াইছিলে বছৰি দি থাকে বুলি কৈছিলোঁ যে এইজনী বৌ ৰশ্মি বৌ সিহঁতৰে আগবঢ়াইছিলে আৰু আমি গ'লোঁ আৰু সেৱা কৰি ওলাই আহিলোঁ বান্দৰ কোনে বহি আছে আৰু টুকটুক আৰু তাৰ ফ্ৰেণ্ডবিলাকে কৰিছে সেৱা কৰিছে আৰু ৰখাই নাই মোক কৈছে মা বল বেট ক'ত থলা কোৱা মই খেলোঁগৈ আৰু লৈছে আৰু খেলিবলৈ সেয়া খেলি আছে চবে আজি ফূৰ্তি সিহঁতৰ আজি ভাল লাগিলে বোলে তাই সেয়া খেলি আছে সি বোলো ভিডিঅ' অকণ কৰি থওঁ আপোনালোককো দেখাই দিওঁ আৰু তাৰ ফূৰ্তিবিলাক চব শ্বেয়াৰ কৰোঁ যেতিয়া এটনো কিন্তু বাদ দিওঁ সেইকাৰণে অলপ ভিডিঅ' কৰি পিনে আপোনালোকক দেখাই দিলোঁ মন্দিৰৰ পৰা সেৱা কৰি অলপ ওলাই আহিছোঁ সেইফালে অকণমান ফটো চটো মাৰোঁ আৰু গোটেইখিনি ওলাইছোঁ চবৰে ফটো মৰা ৰিলচ বনোৱা চখ সেইফালে আহি আছে আৰু এটা আপোনালোকক দেখাম বৰ ধুনীয়া জেগা ৰাস্তা বহুত ধুনীয়া হয় আপোনালোকক দেখাম চাহপাত বাগানৰ মাজে মাজে চাই আৰু টুপটুপে লৈ আহিছিলে বল বেট আনি পিনে বাহিৰ খেলি আছে লগৰবিলাকৰ লগত আৰু আমি সকলোবিলাক ওলাই আহিছোঁ ফটো মাৰিম অলপমান ফূৰ্তি কৰিম আৰু ৰিলছ অঁ এই নেটৱৰ্ক শ্ল' আছে গৰম উঠিলে ন
আৰু ৰাস্তাটো চাওকচোন ইমান ধুনীয়া বাগানৰ মাজে মাজে দুইটা চাইডে বাগান চাহপাতৰ আৰু মাজৰ ৰাস্তাটো দেখিছেনে অকোৱা পকোৱা ইমানেই ধুনীয়া লাগে নহয় চাইলে চাই থাকিব মন যায় তো ৰাস্তাটো চকিত ধুনীয়া চবফালে বাগান 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 মাজতে ৰাস্তা আমাৰ এইফালে চলি আছে ফটোশ্বুট আৰু কেমেৰামেন হয় ইয়া কেমেৰামেনে বহি লৈছে এয়া হ'ল মাক জীয়েক গৈ আছে ৰাস্তাটো চাকচ মানুহজন আহি আছে আৰু প্ৰসাদ খালে কেইদিনাখন পাৰ বুলি আৰু এখন দিয়ক কেইবেগ লাগে ঐ চিত্ৰা দেচোন খাবলৈ আহিছে আকৌ মন্দিৰৰ পৰা আহি পালোহি 3:15-20 মানত মানে ভোক খাই ৰখিয়ে নাথাকিলোঁ লগালগ আহিলোঁ যিহেতু আজি ছানডে হয় টুপটুপৰ কেৰেটি ক্লাছ আছিলে 3টা বজাৰ পৰা দিছিলে কিন্তু 3:15 মানত পাওঁতে ভাবিলোঁ 3:30 মানত তাক লৈ যাম অকণমান ৰখাই মেলি যিহেতু এইকেইদিন ল'ৰা ছোৱালীবিলাকৰ এক্সাম চলি হ'ব সেইকাৰণে অকল ছানডে কৰিব কেৰেটি ক্লাছ সেইকাৰণে ভাবিলোঁ ছানডে যিহেতু আজি তাক লৈ যাম বাকীকেইদিনটো অফে থাকিব সেইকাৰণে ভাবিলোঁ দেৰিকৈ হ'লেও তাক লৈ যাম কিন্তু ওলাই কৰি হ'ল যাব লওঁতে মেছেজ কৰিলে যে আজি ক্লাছ নহয় কাৰণ বোলে কলেজ উইক চলি আছে সেইকাৰণে ক্লাছটো বন্ধ কৰি দিলে সেইকাৰণে যোৱা নহ'ল আৰু এতিয়া টিভি চাই আছে টুপটুপিটো আৰু টুপটুপে আজি পূৰা এনজয় কৰিলে মন্দিৰলৈ গৈ যাওঁতে বল বেট লৈ গৈছে তাত খেলিবলৈ বুলি আৰু তাত তাৰ ফ্ৰেণ্ডৰ লগত খেলিলেগৈ আৰু যোৱাৰ আগতে সুধিলোঁ কোন যাব কোন নাই সেয়া সুধি কৰি যায় বেট আৰু বল লৈ গ'ল আৰু আজি ফূৰ্তি তাত আজি ভাল লাগিলে আৰু আমাৰ একদম ঠাণ্ডা নাই দিছেনে চুৱেটাৰ নাই পিন্ধা আৰু মাকে পূৰা কাপোৰ চাপোৰ লৈ শুই আছে চুৱেটাৰ এটা পিন্ধি কিন্তু তাৰ ফালে ঠাণ্ডাই নাই তাই ঠাণ্ডা নালাগে মানে সৰু ল'ৰা ছোৱালীবিলাকে নাজানো কি ঠাণ্ডাটো কমে নে কি নে আমাৰহে পূৰা ঠাণ্ডা সিহঁতৰ ইমান ঠাণ্ডাই নাই বোলে যিহেতু ঠাণ্ডাটো বাৰু অকণমান কমিছে হ'লেও অকণমান ঠাণ্ডা আছে আমি পিন্ধি আছোঁ কিন্তু সি নিপিন্ধে অলপ দেৰিকৈ হ'লেও তাক পিন্ধাই দিব লাগিব দেৰি মানে এতিয়াও দেৰি হ'লে 5:30 বাজিলে তাক পিন্ধাই দিওঁ আৰু বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু সকলোৱে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকা হ'লে কি কৰিবতো নতুনকৈ চাই থকা সকলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি একদম ভূমিকম্প আহিছিলে ভয় খাই গ'লোঁ টুপটুপ ভিতৰত আছিলে মই বাহিৰত আছিলোঁ একদম যেতিয়া ভূমিকম্প আহিছে একদম ভয় খাই গ'লোঁ তাক নিবলৈ দৌৰ মাৰি আহিছোঁ সি বাৰু বাহিৰত গৈ ওলালেগৈ ভিতৰফালে গৈ পিনে মই বাহিৰত বহি আছিলোঁ একদম ভয় খাই গ'লোঁ ভিতৰত অকলে আছিলে আৰু সি গৈ পিনে বাৰু বাহিৰত অকলে ওলালেগৈ তাৰপিছত সিও ভয় খালে অকণমান তাৰপিছত কৈছে ব'লা ভিতৰলৈ যাওঁ আৰু আহি পিনে এনেই তাৰ ওচৰতে পৰি আছিলোঁ মই কাপোৰ চাপোৰ লৈ আৰু এতিয়া সেইকাৰণে আজি ভয় খালে আকৌ ভূমিকম্প দিওঁতে ভয় খাই গ'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ তেতিয়া আকৌ লগ পাম বেলেগ এটা ভিডিঅ' সৈতে আজিলৈ আহিছোঁ বাই বাই